মাজনী তুমি মইনাক লোৱা, মোৰ পাকঘৰত বহুত কাম আছে, মই সেইখিনি কৰি আহোঁ। যোৱা বাহিৰত গৈ খেলা, মই তেতিয়ালৈকে কামখিনি কৰি আহোঁ। ঠিক আছে। মা! মাজনী কি হ'ল? মা, মইনা পৰি গ'ল। মইনা? মইনা? তাৰচোন একো মাত বোল নাই, উশাহো লোৱা নাই। তই অলপ সময় মইনাক কোলাত ৰাখিব নোৱাৰো নেকি? ব'ল এতিয়া সোনকালে হস্পিটেলত। বাইদেউ চাওকচোন, মোৰ ছোৱালীজনীৰ কিবা এটা হ'ল। আই এম চৰি, আপোনাৰ সন্তানৰ এইখন পৃথিৱীত নাই। তাইৰ মূৰৰ পিছফালে আঘাত লগা কাৰণে তাইৰ মৃত্যু হৈ গ'ল। কিন্তু তাইৰ মূৰত আঘাত কিদৰে পালে? আপুনি তাইক কিয় মাৰিছে? মই কেঁচু এজনীক তাইৰ কোলত দি মই ঘৰৰ কাম কৰিব গৈছিলোঁ, আৰু এইজনীয়ে তাইক পেলাই মোৰ মইনাৰ জীৱন কাঢ়ি নিলে। চাওক, ভুল তাইৰ নহয়, ভুল আপোনাৰ হয়। তাই নিজে এজনী কণমানি, তাৰ পিছতো আপুনি তাইৰ হাতত আন এটি কেঁচু গতাই দিছে চম্ভালিবলৈ। তাই এইখিনিও নাজানে কেঁচু এটাক কিদৰে কোলাত ল'ব লাগে, আৰু খেলা অৱস্থাতে তাইৰ হাতৰ পৰা কিবাকে পৰি গ'ল। আপোনালোকে ধ্যান ৰাখিব লাগে, কণমানি এজনীৰ হাতত কেতিয়াও নৱজাত শিশু এটাক গতাই নিদিব।